মাই শুনছে না দিবি না কি লাগে তোক মোকো বিয়া পাতি দিয়ে কৰাবি দে বিয়া আগে ডাঙৰ হও ডাঙৰ আগলিকে যদি আপি গেলাই বিয়া হৈ যায় তেতিয়া মোৰ কি হ'ব পিছত মোৰ লগত কোনে বিয়া পাতিব আপি গেলা নাথিব থাকো আকলা কৈ থাকবি কাম কৰবি খাবি আকলা আকলি আৰু থাকিব পাৰি নেকি এলা কি কা সকলোৰে গাৰ্লফ্ৰেণ্ড হৈ গেল সকলোৰে বিয়া হৈ গেল তে মই আকলা আকলি ডাঙৰ হৈ কি কৰিম সকলোৰে গাৰ্লফ্ৰেণ্ড কে হ'ব সকলোৰে বিয়া কে হ'ব নহবওতো পাৰে তোক যেনকে এতিয়া দেউতাই বিয়া কৰালাক মোৰ দেউতা হ'ল এনেকে সকলোৱে বিয়া হৈ যাব তাৰপিছত মই আকলা আকলি ডাঙৰ হৈ কি কৰো বাচ্চাটো আপিৰ পে জন্ম হয় ন ল'ৰাৰ পে থৰি না জন্ম হয় তে সকলোৱে যদি এনেকে বিয়া হৈ যাব আৰু কি হ'ব মই কাৰ দেউতা কম ইছ ৰাম তেনেহ'লে আপি এটা ক'ৰবাত চাব লাগিব দেই যদি মোক কোনেও পচন্দ নকৰে তেতিয়া কি হ'ব কিয় নকৰিব পচন্দ কৰিব দেই কোনোবাইতো পচন্দ নকৰিবও পাৰে মোৰ ফ্ৰেণ্ডে হ'ব তে মোক কোনে বিয়া কৰাব মোৰ কি হ'ব তাৰে মাজৰ পৰা কোনোবা এটা পচন্দ কৰিব দেই কিয় নকৰিব তই কাক পচন্দ কৰা যোনী দেখাত ভাল থৌগা থৌগাটো এতিয়া কেনেকে চাবি তই তাকেইতো এতিয়া থৌগাটো কেনেকে চাওঁ মোক কোনেও পচন্দই নকৰে বাছ মই এইটো ভালকে জানো মই অকলে থাকিম যা মই কাৰো দেউতা ক'ব নোৱাৰো নকৰো যা বিয়া মই তই মুনমুনৰ লগত থাকবি তাক বিয়া কৰাব নালাগে হ'ব এতিয়া চাবি মোৰ দেউতাক তোক পচন্দ কৰিছে তোৰ বাচ্চা মই এতিয়া হৈ গলো মোৰ দেউতা হৈ গেল এতিয়া মই কেতিয়া দেউতা কমে মই যদি কাকো বিয়াই নকৰাও আপি এটা চাম দে তোক লাগি তই ইমান চিন্তা কৰবা নাগে শুনছা না আপি এটা চাম দে আপি গেলা দেখো ডাঙৰ হৈ বিয়া হৈ গেলে কেতিয়া চাবি মোক লাগি কি হ'ব তোৰ লগৰ মাখা ডাঙৰ হনাই নহয় মোৰ লগৰ মাখা ডাঙৰ হলা কি হল সেই মাখা মোৰ লগত বিয়া কিয় পাতিব ভাল বন্ধুহে হ'ব বেলেগ আপি চাম দে এনকে আৰু কান্দি থাকিব লাগে না দেউতাৰে মোক কেনকে বিয়া কৰালা সেনকে তই কৰাবি ভালো ডাঙৰ দীঘল কাম বন কৰ তেতিয়াহে কৰাব পাৰবি তোকো তেতিয়া কোনোবা পচন্দ কৰিব তেতিয়া বিয়া কৰাব পাৰবি তেতিয়া যদি আৰু আপি গেলাই কয় বোলে মই ন তেতিয়া মোৰ কি হ'ব মই কেনেকে বিয়া কৰাম চুমু আমাৰ ধুনু কথা সিটো ৰুমত কান্দি কান্দি বহি আছে তাকো বোলে বিয়া কৰি দিব লাগে কি কৈছা বিয়া কৰি দিবা লাগে তাক কি হ'ব আজিকালি সৰু সৰু ছোৱালীগিলাৰ হৈছে কি আকাই দে তোমাৰ দৰে বাইদেউক জানা কৈছো পুতা কৰা হেনা কৈছো এই থাকা কাহাৰতে কান্দি ফেলেহি তুমি এফালে আহাচোন ৰবা কেনেকে কান্দিছ কি হ'ল তোমাৰ একো নাই আহা এফালে আহা ৰবা কি কৰিবা ধৰিছ আলা চলি দেখা পাব কেনেকে দেখা পায়া সিটো ৰুমতে আছে দেখো দেউতা মাক চকলাই তই কি কৰিবা দেখিছে মাইন মুখখনত ধৰি পেলাই হ'ব পালছে যা ঐ দেখা পালাক নেকি আকৌ কৰা নাই ফুইকে দিছো মুখখনত ফুইকে দিছে কিয় মাক চকলাই নহয় মায়েৰে গলত মাছৰ কাটা একডাল বুজি আছে সেইডাল ফুইকে দিছো মুখেদি হয় দে ধুনু হয় দে দেউতাৰে ঠিকে কৈছে মাছ চকলাই নিলি মাছ কিনে খালো আমি সিদিনাখনে খাইছিলো দেখো মনত নাই নেকি তোৰ সিদিনাৰ পৰা যোৱাই নাই কাটাডাল মই ভাবছিলো ফুইকে দিলি যাব সেইকাৰণে ফুইকেবা ধৰিছিলো হ'লেও ফুইকাতে মায়ের মুখের তাই কি আছে আমি ধরছে মাক চকলাই এনেওতো ফুইকাব পারি ডাঙৰ কাটা না জোরকে ফুইকাব লাগে সেইকাৰণে হয় দে ধুনু হয় দে দেউতাৰে ঠিকে কৈছে এই ভাইটাকডালক কৈয়ে আছো খেলা নকৰিবি চলি দেখা পাব এতিয়া কি হ'ল মাক চকলাই দেউতা তই কেনেকে বিয়া কৰিছা ভাই মোকো বিয়া কৰে দি বিয়া কৰাবি যে আগে ডাঙৰ হলো তাৰপিছত কৰাবি মাক চকলাই নিলে খেলা ডাঙৰ চাঙৰ মই নাজনোৱে তই কিয় বিয়া কৰিছা ময়ো বিয়া কৰাম ময়ো দেউতা কম তে মায়েৰে সুধগে যা মায়ে ক'ব যা মাই দিয়ে মাই মোকো বিয়া কৰি দিয়ে এই খেলা মই নাজনোৱে দেউতাৰে বিয়া কৰাইছি দেউতা তই বোলে বিয়া কৰিছা ভাই মায়ে ক'লা মোকো বিয়া কৰে মই ভালকে নাজনোৱে বিয়া কেনেকে কৰে মায়ে জানে যা মায়ে সুধগে মাই দেউতাই বোলে নাজনে মাই কৈ মাই নকয় গাৱাই মই বিয়া হনায়ে দাউৰি আছো দাউৰি আহিছে তাৰমানে কি এখন আৰু বেলেগ বিয়া নাকি মই নাজনো যা দেউতাৰে দাউৰি আনিছি মোক দেউতাৰে সুধগে মাক চকলাই নিলি এলা কি পাতা বিজাল কৰি আছা নকা গিয়া কেনকে বিয়া হৈছে ময়ো কৰাম তই কৈছা দেউতাই তোক দাউৰি ফেলে বিয়া কৰাইছি দে তাকে কওঁ মই সেনকে কৰাম দে তহঁতে হলি মাই দেউতা হ'ব পাৰা মই হ'লে হ'বা নাদা আমি ইয়াতে কিয় বহি আছো
বহিলেও কিবা কাৰণ লাগে নেকি? এনে বহিবা নৰি? নহয়, মই আজিকালি যেনকে এনকে য'তে ত'তে নবহো, জানা না নাজনা? মোৰ বাপ্পা ঐ, তই কি হে? মই আজিকালি সময় নাপাওঁ, তই তাতে মোক বহিবা কৈছা? কিয় হে ভাই, কাৰোবাৰ পকাত ধোৱা চাকৰি পাইছা নেকি? সেই বইনের পুতাক, তই যা তা বকা, মই ষ্ট্ৰাগল কৰি আছো। মা কচম, তই ষ্ট্ৰাগল কৰিছা? কিহতে? ক'বা নোৰোৱে, মই কিহত কৈছো? সকলোৱে দেখোন এনকে কয়, দাউৰা কৰি থকা আৰু কয় মই ষ্ট্ৰাগল কৰি আছো, সেইকাৰণে মই কৈছো। বৰ বইনের পুতাক, ষ্ট্ৰাগল মানে কি নাজনা? তই ষ্ট্ৰাগল কৰি আছা, কপলে মূৰে লাঠি মাৰি দিম, গম পাইছা না? ষ্ট্ৰাগল বানানটো এতিয়া লেখা দিলে ঘৰত দাউৰিবি, সি বোলে ষ্ট্ৰাগল কৰিছে কুকুৰৰ পুতাকে। ঐ ফেকটা মোৱা, ষ্ট্ৰাগল মানে কি জানা না? কিবা এটা কামত লাগি থাকা, কষ্ট কৰি থাকা, সংঘৰ্ষ কৰি থাকা বুলি যে কয় হিন্দীত, সেই তেৰিকা, সেই নেকি? মই এনে দাউৰা কৰিলো এটা দিন। কিয় হে? কিয় দাউৰা কৰিলি তই? ভাল মই এটা দিন জয় হয় দাউৰা কৰি থাকো, আৰু মানুহবিলাক কৈ থাকো মই ষ্ট্ৰাগল কৰি আছো। সেই ভাল, মই এনে দাউৰা কৰিলো ভাই, ভৰি চৰি বিয়ে গৈছে। কি হে, তহঁতে কিহৰ বিয়ে নিবাল পাতি আছা? আছি দে ঢকা, চাও। ঐ জেকা, তই মিহিক ঢকা বুলি কৈছে? হ'ব মাছক লাইছে যা, মই কি কৈ দিলো ঐ? কিয় ওলাই গেল মুখেদি? এতিয়া মোক মাৰিব নে কি হে? হে নামৰে দে, মই আছো দে। বইনের পুতাক, তোৰ টপি এতিয়া বাহিৰ হ'ল পৰা। তোক বাচা জেকাই ঢকা বুলি কৈছি। হা মাক চকলাই, দাদাগিৰি মুণ্ডা ছিঙি যাব। মই 2 দিন কি নহা হলো, তোৰ তেল বাঢ়ি গেল, মোক ঢকা বুলি ক'ব পাৰা হৈ গেলি তই? নহয়, মোৰ মুখেদি পতাকটা ওলাই গেলে, মই গমেই নাপলো। তই কিন্তু জেকাক নামাৰিবি দে, তোক মই ভালকে কৈছো। মাৰিমে মাক চকলাই, কি কৰিবি তই? দে মাছো মাৰ, কেনকে মাৰা চাওঁ, তোৰ কিমান হাঁহ আছে? এতিয়া কি ভাল হ'ল? মাৰিলো দেখো, কি কৰিবি? আগবাৰ যি মেচা আৰু নামাৰিবি কিন্তু তোক ভালকে কৈছো। আৰু মাৰিম মাক চকলাই, কি কৰিবি? এই চাওঁ মাৰিলো। 2বাৰ মাৰছা, আৰু যদি মাৰা তোৰ কিন্তু কথা বেয়া হৈ যাব। মোৰ কথা বেয়া হ'ব তে ৰহ। মস্ত দুখ পাইছো আই। কি হ'ল? 3বাৰ মাৰিলো দেখো, কি কৰিবি? 3বাৰ মাৰিলি, ইবাৰ যদি আৰু মাৰা তোৰ কিন্তু কথা বেয়া যাব, একদম সঁচা কথা কৈছো মই। ৰহাই ভাল, তই মনে নাথাকিয়া, ই মোক মাৰি আছে, তই দেখা নাই? গাল চাল ৰঙা কৰি ফেললাক। এই ভাল, তোৰ লগত মাত খোজা মই, কাণৰ হাইৰা জাৰে লৰি গেল, 3বাৰ চৰাইছি চুৱাৰৰ বাচ্চাহঁতে, এনে পেললাক। বইনের পুতাক, কৰা ইষ্টা গাল, পাইছা নাই? এতিয়া কৈছো, কোটি মূল্য মুখ নামৰে তাৰ বেপাৰ। তোৰ সংসাৰৰ খবৰ কেনাই আই? ভালে আছে না? সংসাৰ? মোৰ সংসাৰ আতলত উঠছি যা। কিয় হে, কি হলে? কাবাৰ বেমাৰ চেমাৰ হৈছে নেকি? নহয় আই, বেমাৰ হোৱা নাই। মোৰ চলি বুলি বিয়া কৰে, দেখিছা না? তাক বোলে মই বিয়া কৰাই দিবা লাগে। বিয়া কৰে? কি কয়? তাত দেখোন মাত্ৰ 6 নে 7 বছৰহে হৈছে হপাই দেখুৱাই। ভাই, দেখিছা না? ঘৰতে হাহাকাৰ লাগে থাকে, খালি বিয়া কৰে। খেলাটো বাদে দি, মই এতিয়া তাৰ কাৰণে মাকৰ কাষকো যাব নোৱাৰা হৈছো, জানা না? মাকৰ কাষক আৰু কিয় যায় তই? এই যাবাৰ মন যায় মাজে মাজে, তাকো নাজনা নেকি তই? হেল্ল' ক'ব লাগে। টোপনি টোপনি মাক চকলাই, টোপনিটো কিয় নাহে আজি? কি হৈছে মোৰ? চুমু বা কি কৰিছে? যাওঁ না একবাৰ উঠি, ধুনু বা টোপনি গেছি নে জনাই? এই বালেশ্বৰৰ ভাল একবাৰ চাই আহো ৰ, কি কৰি আছে? চুমু দেখো টোপনি জনাই আই। চুমু হা, চুমু খালেৰি শুনা পাইছা না মনাই? মাক চকলাই নিলে মুখেদি কিয় নামতে আই? মুখেদি কিয় নামতে আই? কাষক লাগি যায় মাতো নেকি? সেই নৰা, সি যদি সাৰি পায় আৰু নামান আওগে যাই পেলাই মাতো ৰ, কি জানি শুনে। চুমু মুখেদি কিয় নামতো হা? তুমি এসো, এমন রাতে বিছনাতে উঠি বলে কে আসো হা? মনে মনে থাকা, ধুনু হাৰি পাব। ধুনু টোপনি গেছি না জনাই? গেছি না? গেছি আম্পাসু, চকু কেটা দেখো বুঝি আছে। এমন রাতে তুমি উঠি বলে কে আসো হা? ৰবা হা, আৰু উঠাৰ কাৰণেহে লাগি আছে কথাই। শুনা, এটা কথা আছে, আস্তে আস্তে আহিবা, সি হাৰি পাব। ৰাতিপুৱা কবা যা, কিবা কথা আছে। ৰাতিপুৱাই কবা নৰি হা, ইটাই কবা লাগব, বহুত ডাঙৰ কথা। আইঐ মল্লু, গড়াটোৰ বিৰত ৰক্ষা বনাই মই, ইমান ফাটছি গড়াটো। ৰবা হা, ইমান চাউণ্ড কিয় কৰিছ? সি হাৰি পাব। মায়ে দিবি না? মায়ে তই ক'ত গেলি হে? ইয়াতে আছো ৰ, কি হ'ল তোৰ? হ'ব চেজ যা, হাৰি পালাক দুজনী চলি। মই কৈয়ে আছো, বেছি চাউণ্ড নকৰিবি, এই কথাই নাম নাই। তাইৰ বোলে গৰা ফাটছি, বিহত ৰবা পৰা নাই, মাকৰ মূৰা ফাটছি। কি হ'ল ঘণ্টা, এবাৰ এনাই উঠি আহিলো আজিও। দেউতা দুহে, তই কি কৰিছে ইমান ৰাতি আমাৰ ৰুমত? নহয় মায়েৰে বোলে মাছৰ কাটাডাল জয় নাই বোলে এতিয়াও, সেইকাৰণে আছিলো।
মাছৰ কাটা গুচা পাইছা তই এই ৰাতি? নহয় দিনত সময় নাপাওঁ না মই ভাবছিলো এতিয়াতে পাৰো যদি ৰাতি গুচি দেওঁ। কিয় কালি তোক দিনত একবাৰ ফুইকেছিলি মায়ের মুখত আৰু ফুইকাবি নেকি? নহয় ফুইকাবা অহা নাই, গেছি নে জনাই খবৰটো ললো আৰু জনাই যদি গুচি দিলো সেইকাৰণে আহিছিলো। দে ঘুমো চুমো ঘুমা তুমিও ঘুমা, গেছি নহয় তোমাৰ কাটাডাল, দে ঘুমা। মাক চকলাই নিলি ঠাণ্ডাত কপি কপি এনাই উঠি আহিলো, ঘুমটিও নাই।